হেল্ল' কি খবৰ আশা কৰিছোঁ সকলোৰে ভাল সিদিনাই ব্লগ কৰি থৈ দিয়া মুঠৰ ওপৰত এডিট কৰিব একেবাৰে সময়ে পোৱা নাছিলোঁ যিহেতু ইণ্টাৰ্ণশ্বিপৰ কামত দিনটো বিজিয়ে থাকোঁ বাৰু সেইবোৰ কথা বাদ দিছোঁ সেইদিনাখন মই আৰু বিশ্বজিত গৈছিলোঁ এটা ভিডিঅ' শ্বুট কৰিবৰ কাৰণে যিটো মই অলৰেডি আপলোড কৰিলোৱে পিছে এটা কথা কৈ দিওঁ বিশ্বজিত যেনেকুৱা আপোনালোকে অন কেমেৰাত দেখে অফ কেমেৰাটো সি সিমানে চুইটেষ্ট পাৰ্চন বুলি ক'ব লাগিব আমি ধুনীয়াকৈ আহি ডিছকাছ কৰি মেলি ধুনীয়াকৈ ভিডিঅ'টো বনোৱা মেলা হ'ল তাৰপাছত আহিলোঁ আমি কেফে এখনত খাবৰ কাৰণে আৰু বিশ্বাস কৰক দিনটো আমি একো নোখোৱা নেমেলাকৈ এনেকৈ ভিডিঅ' শ্বুট কৰোঁতে আজি দিনটো পাৰ হৈ গ'ল তেনেকুৱাতে আকৌ মোৰ ভণ্টিও কল কৰিলে তাই বোলে বিশ্বজিতৰ লগত অলপ সময় কথা পাতে গতিকে তাইকো ধুনীয়াকৈ কথা চথা পতাই দিলোঁ তেনেকুৱাতে আমাৰ অৰ্ডাৰো আহি গ'ল ইয়াতে এটা কথা কৈ দিছোঁ মই অকল খোৱা দেখুৱাইছোঁ কাৰণ বিশ্বজিতে কোনো ধৰণৰ নন ভেজ নাখায় সি পূৰা পিয়'ৰ ভেজিটেৰিয়ান গতিকে এয়া মই পূৰা খোৱা বোৱাত লাগিছোঁ আৰু তাৰ পাছতে তাৰ যাবলৈও যিহেতু সময় হৈ গ'ল কাৰণ তেজপুৰৰ পৰা আকৌ তাৰ ঘৰলৈকে প্ৰায় 2 ঘণ্টাৰ সময় গতিকে সিও গ'ল ধুনীয়াকৈ আৰু ময়ো ঘৰ যাবলৈ যিহেতু সময় হৈ গ'ল ময়ো ধুনীয়াকৈ বোলো ঘৰলৈ যাওঁ আজিলৈ আহিছোঁ দিয়ক দেই বাই বাই